Guys, welcome back to my channel Hirozi Vlog. আজি guys আইছো আমি এই মৰ গৰমত এই স্লো ফেন খান লৈ কেনে চিৰিয়াখানা এক্সপ্লোৰ কৰবা। এতিয়া কব আপোনালোকে চিৰিয়াখানা খান দেখছুৱে কি দেখাবি, কিন্তু আজি guys আমি চিৰিয়াখানাৰ ইতিহাস পাষ্ট প্ৰেজেন্ট কি জন্তু আগতে আছিল এতিয়া নাই অল এভৰিথিং আপোনালোকক এই ভিডিঅটো জৰিয়তে দেখাম এই স্লো ফেন খান লৈ। ৰাজীৱে কলাক বাৰু কথাখিনি মই আপোনালোকে লক্ষ্য কৰকচোন এই 4 নম্বৰত থকা জন্তুটো কি। guys আমি গেটৰ পৰা অলপমান আগবাঢ়ি আহিলো, এতিয়া আপোনালোকক আমি বান্দত দেখি আছো। সেইটো ৰাইচক নেছচোন একদম খুটাত বান্ধি কাপোৰ মেলব পাৰা হৈছে, কি দীঘল নেছ নহয় নহয় দে এই ইফালেও দেখাই দিয়া, ইফালেও আছে এটা গাইজ পুৱাই পুৱাই মানে আমি 33 ৰুপিছত আমি কৈছো 33 ৰুপিছ টিকেটৰ দাম। এই মহাশয়টোৰ চাও আই কাৰ্ড দিছোন নাগে আনছি মুঠতে আই কাৰ্ড লৈ কলেজৰ আই কাৰ্ড খান আমাক লৈ পাৰিছে। কি কয় কলেজৰ আই কাৰ্ড দেখালি 11 টকাত আমি মোৱা পাৰিম। মাটিৰ কাগজ চাগজ লৈছে, ভোটাৰ কাৰ্ড পেন কাৰ্ড চব লৈছে, এই বেগ পুৰা লৈছে চবতে। তাতে যি ল'ৰা দুটাৰ কথা কব আমাক কি বোলে গাইজ ভোটাৰ কাৰ্ড সোমাই পাৰিম না ইলেকশ্যন চলিছে নেকি গাইজ। চিৰিয়াখানা জন্তুৰ ইলেকশ্যন যদি চললাক হয় তেতিয়া ভোটাৰ কাৰ্ড দেখাটো বেলেগ কথা। গাইজ ৰ'ব আহিছো সেই গাইছক নুফুলে নগেন ভেলিয়া মানে ৰাইজ নগেন ভেলিয়া নহয় বগেন ভেলিয়া মানে গাইজ আজিকালি আপুনি পাব্লিক প্লেছত গেলি বেলেগ দেখা পাওক নাপাওক ৰোমেন্স দেখা পাব, আৰু তাৰে গানৰ উদাহৰণ হৈছে গাইজ বগেন ভেলিয়া। আপোনালোকে শুনিছে আৰু বহুতে ৰিলছো বনাইছে, চব বেছি নকওঁ ৰাইজ। গাইজ আমি হলো বান্দৰৰ চেণ্টাৰত আহি পালো। এইটো চব গীতম দেখো না তাতে কি কৰি আছে তাতে চৰি নাই তাতে বহি থকা আন পাইছিলো। গাইজ আপোনালোকৰ কি খাদ্য খাই চাওক, ফল লাইকেন ডুমুৰ বান্দৰে ফল চলে খাব, বাৰ্গাৰ নাখাই দিয়া তুমি দেখাই পাই বলা বহুত চাবা আছে। চ' গাইজ আপোনালোকে চাব পাৰে এই গোটেই মেদানখন খোলা হৈছে দে কিবা চাই আছিল, মই ভাবছো কি চাই আছিল হয়তো জিৰাফ। এটা কথা কৈ দিওঁ, ইয়াত ধুনীয়াকে জেব্ৰা বুলি লিখা আছে, কি খায়তো লিখা আছে ঘাঁহ কিছুমান কাণ্ড পাত বাকলি খাব, কিন্তু গাইজ ইয়াতে জেব্ৰা নাই। মই জুম কৰি দিছো চক আপোনাক, গোটেই ফিল্ডখনত দেখছো জিৰাফ। মই জেব্ৰা কৈ আছে জেব্ৰা কৈ আছো মই নহয় জেব্ৰা হেৰিত গেছি মানে এই হৰিণা তোৰ আজি খানা আছে তাতে মাতছি তাতে গেছি। মানে ছুটি লৈছে আজি কেনে আজি ৰবিবাৰ না এটা খানা দিছে কিবা এটা। এই জিৰাফ কেইটা আছে জেব্ৰা খিনি গেছি মানে এই ৰাতিপুৱাই গেছি এই টমটমত গেছি। তই কি বান্ধন নাকি এইখিনি যাব নালাগে বোলে গাইজ নকৰো গাইজ এই চিম্পুল এনেকে যাব পাৰে। ৰবা কেংগাৰু ক'ত গাইজ গাইজ দেখছো কালি মানে বক্সিং কম্পিটিশ্যন আছে তাৰে প্ৰেক্টিচ কৰি আছে। কেংগাৰু বক্সিঙত পুৰা আছে। কেংগাৰু বক্সিং দেখা নাই হয়তো আচলতে হয় এই তাৰে প্ৰেক্টিচ কৰি বল চাই একবাৰ ভিতৰত যায়। আৰু ৰিলছটো পাইছিলে না নাই কেংগাৰু এই বগেন ভেলিয়াত নাচিছিলে, বগেন ভেলিয়া আছে দুখন হেৰিত চলে এতিয়া চাৰখান হাতকেইখনো ইউজ কৰি আছে থিয়া হ'বা। এইটো অসমৰ কেংগাৰু ইউনিক। এতিয়া গাইজ কিবা হৈ আছে বলো দেখাও আপোনালোকক। এইটো গাইজ চক ৱালবি ঘুমে আছে, এটা খুৰা আছে, খুৰাটো মানে চবতে আহি চেচ দিয়ক গাইজ চেচ জয় গাইজ চ গাইজ এতিয়া ৱালবি কি খাই দেখি আছো ৰ'ব। গাইজ চক ৱালবি কি খাই ঘাঁহ আৰু পাতযুক্ত উদ্ভিদ মানে ভেজিটেৰিয়ান। গাইজ তুমি যেতিয়া ব্লগ কৰা না মানুহকেইটাই তোমাকো এটা জন্তু হিচাপত এনেকে চাই মানে ঘেৰি লৈ মানে ভাবে এইটো চিৰান নতুন জন্তু আহিল নেকি ব্লগ চগ বনাই থাকে। আপোনালোকে যদি খোজকাঢ়িব নোৱাৰে গাইজ এই ফেচিলিটি আছে ইয়াত। আমি গাইজ এতিয়া চৰাই চিৰিকটি চাব আহিলো, মানে কিমান আৰু আপোনালোকৰ জন্তু দেখাম। নহয় এতিয়া তুমি বুজাই দিয়া চৰাই দেখা পাইছো, চিৰিকটি কোনটো সেইটো দেখাই দিয়া। তুমি ক'লা চৰাই চিৰিকটি চৰাই চাই আছো বাৰু, চিৰিকটিটো দেখাই দিয়া আৰু এইটো বুজাই দিয়া চৰাইৰ ভাগত এইটো ক'ৰ পৰা আহিল। বুজ মই এতিয়া স্কুল খুলছো না তই কিয় কৈছা তই ধনেশ পক্ষী চক গাইজ বহি আছে দিয়ক কেইটা আমাক গাইজ মই ইমান বেয়া অকাত মোক কটি ৰেখে বহি আছে সেইকাৰণে চিৰিকটি। মই এতিয়া কাছতো দেখি আছো এই পুৰা বিলাহী খাই খাই ঘুমাই আছে ৰ'ব।
মানে যিমান যি নহওক গৰমৰ দিন না খাই লৈ তান্দুৰুচ থাকবা লাগব চক গাইছ ঘুমি আছে অ বাবা উঠ যেতিয়া আমি লাজুকী বান্দৰ পালো অ লাজুকী বান্দৰ দেখা নাপা তোমালোকে লাজুকী বান্দৰ এতে নামতে লিখা আছে ৰবা লাজুকী বান্দৰ বুলি লিখা আছে সেইটোতো বান্দৰ হান লাগা না দেখোন নহয় লাজুকী বান্দৰ হয়নে নহয় সেইকাৰণে ওলাই আনে লাজতে ভিতৰত সোমাই আছে আৰু সেইটো কি সেইটো হেৰি এই দেওদৰিক নেকি দেওদৰিক না আমি যেনেকে দেওদৰিক সেইটো সেইটো কি সেইটো আৰু ন এই লাজুকী বান্দৰৰ মাহীয়েকৰ জীয়াক আজি আহিছিল মানে সি লুকে থকা কেনে আমি যেনেকে যাওঁ মিটিং কুটুৰৰ ঘৰত এইটো গাইজ দেওদৰিক আপোনালোকে চাব পাৰে এই শুই আছে দিয়ক গাইজ কওঁ এনেকে আমি এনেকে কওঁ এইটো লাজুকী বান্দৰ ফৰেনাৰে কি কয় জানে এইটো হৈছে লাজুকী বান্দৰ গাইজ ইয়ে হে ৰূপালী দৰিক এইটো চাওক গাইজ এইটো হৈছে গাইজ লৰি ক'তে সেই কথা দেখিছি না লৰি আছে দেখা নাই মানে মুভমেণ্ট হৈছে লৰি আছে সেইকাৰণে লৰি নামটো আৰু ইংলিছত গাইজ ব্লেক লৰি অ তেওঁতো কলা লৰি বুলি দিব পাৰা হয় তলত দিছে লৰি আৰু ওপৰত আছে গাইজ ব্লেক লৰি সেইটো ইয়াত অসমীয়া নাম বৰ্তমান নাই বৈজ্ঞানিক নামটো আৰু ইংলিছ নামটো আছে ৰেড ফেচ স্পাইডাৰ মাংকি মই আপোনালোকক অসমীয়াত কৈ আছো ৰঙা মুকৰাৰ বান্দৰ আৰু গাইজ এই খাই চাওক ফুল বীজ এইবোৰ খায় ইয়াত আপোনাৰ হেণ্ডচাম লাগি আছে কিন্তু মদটো গাইজ জেচা আনা নাই না তো আপোনালোকে এনেকৈ চাব লাগিব সেই কলা কলা দেখছি না সেইকেইটা এই টপত এইখিনিত আছে গাইজ গাইজ ইয়ে হে ইগল চেণ্টাৰ আৰু এইটো গাইজ ইগল চাওক আপোনালোকে অ বাবা চিৰিয়াখানাৰ ইগলে পোষ্ট দিবাও জানে এইপিনে পোষ্ট দি আছে আৰু মানুহে ফটো উঠি আছে শগুনৰ চেণ্টাৰ এইটো চাওক শগুন গাইজ দুটাই দুটা কিবা ক'ব নেকি এতিয়া মানে সি যিহেতু চবৰে ফটো উঠি আছে না গাইজ যিহেতু আপোনাৰ ইগলটো ফটো উঠি আছিল শগুনটোৱে ভাবছি মোক কোনো ফটো নুঠাই তক কিয় উঠাব সি তাতে যায় কেনে अब ये तो मेरा दिल जागे ना सोता है क्या करूँ हाय कुछ कुछ होता है मैं गाय दिलो दियक एने मोर बेसुरा सং जानो गाइस एबार आमी धनेश पक्षी देखाब आइছো আপোনাক মানে চেণ্টাৰ বুলি নকব এবাৰ এই চাও গাইস আজি বহুত পাব্লিক হৈছে দিয়ক চিৰিয়াখানাত ৰবিবাৰ বুলি ও বলক এই গৰমত ভিডিঅ' বনাতো না গাইস এনে চক ঠাণ্ডা দিনৰ ইমান কথা নাই গৰমৰ দিনৰ সঁচা হৈছো আইফোন দি ভিডিঅ' বনাই আইফোন একদম জুইহান গৰম উঠি যায় না তো হাত চাত জ্বলে ইমানে আৰু জলটো জ্বলে আৰু বেয়া গৰমো লাগে না এই উপায় নাই এইটো গাইছ ককটেল এই দেখছি তেলৰ পৰা আহি গেলো আমি গাইছ এতিয়া আমি বুদ্ৰি দেখি আছো এই চব বুদ্ৰি সৰু সৰু চৰাই ৰজি ফেচ লাভবাৰ্ডে পিংক কালাৰৰ যিবোৰ আছে সেইবোৰ হৈছে গাইছ লাভবাৰ্ড আৰু ইপিনে বুদ্ৰি আছে বেলেগ কালাৰৰ কেইটা বুদ্ৰি দিয়ক আৰু গাইছ চিৰিয়াখানাত বান্দৰ হ'ব নালাগে আমিয়ে বান্দৰ এটা যিহে হাল্লা কৰোঁ জন্তু মানে ভাবে আৰু গাইছ কেটেলা বহু এইটো এই গছডালৰ পিছপিনে আৰু গাইছ এইটো হৈছে কাউ ধনেশ সেই ইপিনে দেখছি না য়েল্লো য়েল্লো গাইছ এতিয়া আমি আপোনালোকক লাষ্ট দেখাম এইখিনি জেগাৰ মাকাও অলপ আগতে দেখা পাইছে আপুনি কাউ গাইছ এইটো দেখছি না তোক কেমেৰাত ফকাছ হৈছে না তোক হে হৈছে দে ই সভাপতি আন মানে নামটো ইয়াতে মিটিং চিটিং হয় চিৰিয়াখানাৰ এই গাঁওবুঢ়া ইয়াতে বহি থাকে ইয়াতে ধুনীয়াকৈ মুকলি বিহু হ'ব এই ধুনীয়াকৈ কাটছে ইয়াতে গছৰ তলত মুকলি বিহু হ'ব তাৰে হেৰি এইটো ফাংচন হেৰি সভাপতি তুলি আছে বাকী মই একো নকওঁ এইটো চাওক কি কি খায় আৰু ক'ত ক'ত পাই জানে গাইছ ভাৰত বাংলাদেশ ম্যানমাৰ বিহুতে বিহু হ'ব না তাৰপিছত ৰাইজক খুৱাব লাগিব চ' সেই খুৱাব কেনে গাইছ বান্দৰ মাখানে মিলি খৰি কাটি থৈ দিছে আপোনালোকৰ
কাটি মানে বটলি থৈছে আৰু কাটছি বেলেগে মানে কাটছি মানুহে এহেঁতে মনে মনে চুৰ কৰি আনি কিনে জমা কৰিছে গাইছ বলক এতিয়া জহামুল্লা দেখাও আপোনালোকক এই গাইছ জহামুল্লা চাবইতো ই মানে এই যি গাঁৱে চাৱে যি শুনে যি মুৰ্গী নহ'ল কিবা নহ'ল ইয়াৰ ফটো দেই গাইছ লিখা আছে জংগল কেট আকৌ অসমীয়াত দিছে হাপা এই বনৰীয়া মেকুৰী দি মানে অসমীয়া নামবিলাকে কি মানে হাপা কেৰপা এই নিংনি খাই গাইছ নিংনি জেঠি সাপ ভেকলি চৰাই মাছ এইটো কি ক'লা ভেকলি ভেকলি এইটো ক'ত হচকাৰ আছে মানে ভেকুলী ভেকলি নহ'ব কিন্তু গাইছ ঘুমাই আছে নেকি নাজনো কিন্তু সিয়াৰ চাহ চিতা নাই আৰু চিৰা না গছ মানে পাত মান কি হ'ল ভাই এইটো চতৰ মাহত পাত সৰে বহাগত নতুন কলি মেলে তুমিও জানো আজিহে অসমত আহিছো বাপৰে বাপ এই চিৰিয়াখানাখন আপোনালোকৰ অলপ নিউ কনচেপ্ট আনি আছে ইয়াত অডিটৰিয়াম বনাব আপোনালোকে দেখা পাইছে অপেন কনচাৰ্ট হ'ব গাইছ একদম আফ্ৰিকাৰ পৰা মানে যোনটো বাঘে ভালকে গাব জানে ই পুৰা হিলে দিব আৰু ইণ্টাৰনেশ্যনেলো মাতব আফ্ৰিকাৰ পৰা ভালুক মাতব গান গাব অ কেমেৰা ফটোগ্ৰাফি নট এলাউড গাইছ সব ভিতৰত নেদেখাও দিয়ক এই পিনে আছে দিয়ক আৰু এইটো বনাই বনোৱাই নাই নবনাওঁতে কেমেৰা এলাউড বনাব থৈ দিছে আগতে মানে নকওঁ দিয়ক গাইছ এতিয়া আমি চৰাই চিৰিকটিৰ ঘৰলৈ আছো আপোনালোকক দেখাই আছো আপোনালোকে চাব গাইছ এই ভাতো মাতিছে এই জাগেন গাইছ চৰাই চিৰিকটিৰ বলক অলপ আপোনালোকক দেখাও গাইজ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিছে চব এইটো আন্টি আপুনি যদি ভিডিঅ'টো চাইছে দেখছি এই স্বভাৱ আপোনাৰ আপাৰ 33 টকাৰ লগত 10 টকা এটা প্লাছ হ'ব আৰু এটা মানুহ দেখে 43 টকা উইথ টেক্স 50 টকা গালত ইয়াৰ পিম্পল আপিলৰ কথা পাতিব যায় গাইজ চৰাই চিৰিকটিয়ে কৈ আছে মই বেছি ধুনীয়া কোনোবাই কৈ আছে মই বেছি ধুনীয়া সেয়ে কৈ আছে চাগে গাইজ সেইটোৱে হ'ব আৰু সিহঁতৰ হোলী খেলি ৰং জয় নাই গাল কিবা ৰঙা নীলা হালধীয়া চব আছে আৰু গাইজ মই কৈ আছো চিৰিয়াখানাত যদি আপোনালোকে ভাবছি মই একদম 360 আনগে বা একদম 8K কোৱালিটিত আপোনালোকক বাঘ দেখাম সেইটো ভাবি একদম লাভ নাই বিকজ এই যিকেইখন জাল আছে না এইকেইখনে কেমেৰাক আৰু বেয়া কৰে মানে ফ'কাছ নাপায় ভিতৰত কি আছে অ' বাবা কি ফটোত পাইছে চাগে এই হৰিণাকেইটা দেখছি না গাইছ পানীত বহি আছে দিয়ক গৰম লাগছে না গাইছ এতিয়া আমি আপোনালোকৰ মেইন বস্তুখিনি দেখালো আপ গাইছ দেখাওঁগা আমাক যোনে গাইছ খাব পাৰে ব্ৰেক অইল ঠিকে আছে না ব্ৰেক অইলটো মানে বহুত ডাউন আছে গাইছ আমি বাঘ ভালুক হৰিণা চাব যাই আছো দিয়ক বাঘ ভালুক হৰিণ চাইছি হ'লেও দেখাবা তোমাৰ তাৰপিছত গাইছ এই গোটেই চিৰিয়াখানা হিষ্ট্ৰী কম কৈ কাৰণে ব্লগটো শেষ কৰিব লাগিব তোৰ মাজে মাজে কি কিৰমি আছে নেকি গাত ভালুক গাইছ হিমালয়ান ব্লেক বিয়াৰ ইংলিছত চোন হিমালয়ান ব্লেক বিয়াৰ অসমীয়াত কিমান সহজ অকল ভালুক মানে কষ্টই নাই আৰু তো লিখা আছে ভালুকৰ গঁৰালৰ কাষত নাযাব এই ভালুকটোক দেখাবৰ কাৰণে আপোনাৰ যি দাৰণ দিছিলোঁ কিন্তু সি গুচি গৈছিল এতিয়া আহিছে কি দেখছি গাইছে হিমালয়ান ভালুক হ'লি ইয়াতে কেনেকৈ এডজাষ্ট হৈ আছে বাহিৰ হিমালয়ত বহুত ঠাণ্ডা হ'ব ইয়াতেতো তাৰে দুগুণ গৰম অ' বাবা কষ্ট হৈছে তাৰ দেখাতে গম পায় তো গাইছ আপোনালোকৰ যদি চিৰিয়াখানা চাই ভোক চোক লাগছে যেনেকৈ আমাৰ নিচিনা কিন্তু আমাৰ এতিয়া পইচা নাই সেইটো বেলেগ কথা ষ্টল আছে আপোনাৰ খাব পাৰে আহি প্ৰমোশ্যন কৰা নাই দিয়ক এতিয়া গাইছ যাওঁ আমি বাঘ চাবা বাঘ অ' গাইছ এইটো নাহৰ ফুটুকি ঘুমাই আছে ঘুমাই থকাই ভাল দিয়ক বোলে টাৱাৰটো খুলি দিলা তেতিয়া বি দৌৰিব লাগিব আৰু মানে ঘুম ব্লেক পেন্থাৰ নাহৰ ফুটুকি ঘুমাই আছে ঘুমৰ জেগাত দেখাই ভালুকটো মানে ওজন কমাবাত খোজ কাঢ়ে তই ঘুমাই থকা ঘৰত খাই এক কাহি এক থালি ইয়াত কাৰ কেনা পাঞ্জাটো দেখিছে ৰ'ব হাপায়ে জংগল কেটৰ এনেকা শিয়ালৰ তাৰপিছত কুকুৰ নেচিয়া বাঘ নাহৰ ফুটুকি বাঘ হায়েনা বাঘ
সিংহ ভালুক আগৰখিনি ভালুকৰ পিছৰখিনি মানুহৰ নিচিনা পুৰা আৰু কুকুৰৰ পদ চিহ্ন ক'ত কি আছে গাইছ আৰু এইটো হৈছে মেকুৰীৰ পদ চিহ্ন এতিয়া মই এইটো দেখাৰ এটা কাৰণ যদি আপোনালোকৰ কেতিয়াবা কিবা এনেকুৱা বাঘ চাঘ ৰিলেটেড কিবা কেছ হয় আপোনালোকে পাঞ্জাটো ভালকৈ চাই লওক এই পাঞ্জাটোৰ মতেদি আপোনালোকে ধৰিব পাৰিব কিহৰ কেছ জিৰাফৰ পুৰণা ঘৰটো পাইছোঁ এইটো দেখছি না ফেচিলিটি ভাল নাছিল 2 BHK 3 BHK লৈছে গাইজ এই যে মই নিগনি গৈ আছিলোঁ এইটো নিগনি পহু তাহাঁতৰ কাৰণে এনেকৈ ঘৰ বনাই দিছিল মানে ঘৰ মানে কি ক'ম গাইজ এইটো আমি মাঘৰ বিহুত ভেলা পুজি বনাওঁ কিন্তু সিহঁতৰ কাৰণে ঘৰ বৰ্তমান অসমীয়া ইমান সহজ এতে লিখা আছে শগুন এতে লিখা আছে শগুন কিন্তু ইংলিছত এতে গাইজ লিখা আছে চাইনেৰিয়াছ ভালচাৰ আৰু এতে লিখা আছে হিমালয়ান ভালচাৰ কিন্তু অসমীয়াত শগুন মানে লিখাৰ সময় নাই গাইজ আৰু দুটাই খাই মৃত জন্তু ই খাই মৃত দে মানে ই মানুহ আৰু ই জন্তু মালে নেকি হিমালয়ান গ্ৰেফন শগুন গাইজ ইয়াত আছে বাট কেমেৰা দি আপোনালোকে কেপচাৰ নহ'ব বিকজ এই জালকেইখনত ধৰি সেই বহি আছে গাইজ আমি এতিয়া পালোঁ সিংহৰ এৰিয়া নাই আজি বৰ্ষাপাৰাত খেলা আছে না তাকে চাব CSK না CSK যোনটো লোগো সিংহৰ হয় না কেনে খেলা চাব গৈছে সেইটো VIP টিকেট দিছে এই যাব কিনে যি দেখছি গাইজ এইটো সিংহ ইয়াক গাইজ CSK খেলা দেখাব নেলাগ চাগে গাইজ ৰয়েল বেংগল টাইগাৰ বাঘ আৰু কি খাইছক মোৰ ক'বা সাহস নাই গাইজ ভাষাত ধৰছি বলক দেখাতা গাইজ ইয়াত লিখা আছক ৰেলিঙত ল'ৰা ছোৱালী নুঠাব বিপদ ঘটিব পাৰে সেইকেইটা বাঘ ঘুমি আছে 3টা কেমেৰাত পিপৰা লাগবা পাৰে কিন্তু মই মেনচ কৰি মজা দেখা পাই আছো গাইজ এই ভিউ জাগাখিনি মজা লাগছিল অলপমান কিয় বজাও টান তোক মই উঠাব লাগিব ফৰেনাৰ না ইণ্ডিয়াত আছে গাইজ বগা হৰিণা চক দাউৰি আছে গাইজ এইকেইটা চক দুবোৰৰ নাম হৈছে গাইজ কৃষ্ণহাৰ গাইজ গাইজ নীল গাই সেইকেইটা ৰ'ব মই দেখি আছো 1957 চনত এই যোন চিৰিয়াখানা এই চিৰিয়াখানাখনৰ প্ৰতিষ্ঠা হৈছিল মানে কেনেকৈ হৈছিল জানে সেই বস্তুটোত মানে গুৱাহাটীত অনুষ্ঠিত 64 সংখ্যক ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ অধিৱেশনৰ সময়ত এটা মানে প্ৰদৰ্শনী হৈছিল জন্তুৰ সেই প্ৰদৰ্শনীখনত মানে গ্ৰীনেৰী বুলি কয় সেই প্ৰদৰ্শনীখনত মানে এই বিতৰ্কটো উঠিছিল যে আমি এখন চিৰিয়াখানা হিচাপে এখন পাৰ্ক এখন বনাব পাৰোঁ যাতে আপোনাৰ ইয়াৰে যোনখন মানুহ তেওঁলোকে জন্তুৰ বিষয়ে জানে বা আপোনাৰ এই গছ গছনিবোৰ আছে তাৰে বিষয়ে জানে সেই উদ্দেশ্যতে মানে এই চিৰিয়াখানাখন মানে আপোনাৰ বনোৱা এটা চিন্তাধাৰণা ষ্টাৰ্ট হৈছিল এতিয়া চিন্তাধাৰণা ষ্টাৰ্ট হ'লেতো নহয় সেই প্ৰচেছিং হয় 1958 চনৰ পৰা এই চিৰিয়াখানাখন সাধাৰণ ৰাইজৰ বাবে মুকলি মানে জেগাখিনিক আপোনাৰ 1982 চনত মানে আপোনালোকৰ কৈ আছোঁ ৰ'ব মই অলপমান চাই লওঁ বিকজ আপোনালোকৰ মই চাই মানে আগে লিখি লৈছোঁ তাৰপিছত কৈ আছোঁ আপোনালোকক মানে আপোনালোকৰ উদ্যান হ'ব চিৰিয়াখানা বুলি ক'লে মানে জু কাম বটানিকেল গাৰ্ডেন এই নামটো 1982 চনত পালে গাইজ গড় বুলেট প্ৰুফ এশিঙীয়া গড় বুলেট প্ৰুফ ট্ৰেং এতক দেখা পাই বেয়াও লাগে দেখছি না খাবা কাৰণে খায়ে নাই আমি অলপ শান্ত জেগাত আহিলোঁ এতিয়া আপোনালোকক মই কৈ চিৰিয়াখানাখন প্ৰায় আপোনাৰ 321 একৰ মাটিৰ আণ্ডাৰত আছে মানে আৰু মানে আপোনালোকে এনেকৈ ক'ব পাৰে যে হেঙেৰাবাৰী সংৰক্ষিত অৰণ্য বুলি এই জেগাখিনি জনাজাত যিবোৰ হিষ্ট্ৰী ষ্টুডেণ্ট আছে তেওঁলোকে যদি চিৰিয়াখানাৰ পৰা প্ৰজেক্ট লিখে আপোনালোকৰ কামত আহিব দিয়ক কৈ দিলোঁ এইটো চ' এতিয়া আমি স্নেক বিচাৰি যাওঁ স্নেক দেখাওঁ না কি বন্ধুসকল এইটোক ইমু বুলি কয় পাত ঘাপ ফল উদ্ভিদ পোক পতংগ খায় আপোনালোকে চক কি দেখছি না আমি এতিয়া আহি পালোঁ শিয়ালে খাই গাইছ নিগনি শিৰা শিপ সৰু জন্তু ফল পোক পতংগ এইটো গাইছ শিয়াল
গাইজ ইয়ে হায়েনা আপোনালোকে চাওক মৃত জন্তুৰ মৃতদেহ হাড় আৰু সৰিহিপ সেইবোৰ খাই কিন্তু বৰ্তমান গাইজ টুলেট মাৰা আছে নেকি দেখা নাই দেখোন ভিতৰত ঘুমিও আছে চাগে ইয়েহে ঘৰিয়ালে বোলে গাইজ মাছ খায় মই দেখোন টিভিত দেখা পাম মানুহ খাই দিয়ে মাছ বুলি লিখি থৈ দিছে অকল 9 কৰিছে গাইজ কিন্তু ঘৰিয়ালটো নাই দিয়ক এই গাইজ আপুনি ভাবিব এইখিনি কাঠ হয় কিন্তু কাঠ নহয় গাইজ ঘৰিয়াল হয় এনে প্ৰৱেশ নিষেধ আছে সেই চেণ্টাৰটো যোনটো মই ঘৰিয়াল নাই বুলি কৈছোঁ ঘৰিয়াল নাই গাইজ এইটো মগৰ আপোনালোকৰ মানে ক'বা ভাষাত ধৰি গৈছে গাইজ মাছ খায় সাপ খায় কাছ খায় চৰাই খায় উদৰ মানে কি হে উদৰ মানে এইটো বাৰ্ডছ উদৰ মানে কি গাইজ কমেণ্টত ক'ব হে দেখাই বহুত ভাষা ধৰিছে মানে ৰখিলোঁ ইয়াতে যিহেতু ৰখিছোঁ মই ভাবিছোঁ যে এই চিনেমাখন কেনেকৈ নিয়ন্ত্ৰণ হয় তাৰে ওপৰতো অলপমান মই ৰিচাৰ্চ কৰি কিছুমান তথ্য পাইছোঁ পৰিচালনা বিভাগবোৰ 5টা ডিপাৰ্টমেণ্ট জানামতে পাইছোঁ চব আপোনালোকক কওঁ যে এটা হৈছে গাইজ আৰণ্যক বিভাগ মানে আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আছাম তাৰপিছত ছেকেণ্ডটো হৈছে গাইজ বন্যপ্ৰাণী বিভাগ 3 নম্বৰটো চিৰিয়াখানা সঞ্চালক মানে জু ডাইৰেক্টৰ চিৰিয়াখানা চিকিৎসক এই জন্তুবোৰৰ যদি বেমাৰ চেমাৰ হয় সেইবোৰ তেওঁলোকে চায় আৰু কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণ মানে চেন্ট্ৰেল জু অথৰিটি অফ ইণ্ডিয়া আৰু গাইজ কিবা যদি ভুল হৈছে আপোনালোকে ভুলটো শুধৰণি কৰি দিব সেইটোৱে আশা কৰিলোঁ বিকজ মই মানে চাওক ব্লগ চবে বনাই মই ভাবিছোঁ যে অলপ ব্লগৰ লগতে ইনফৰ্মেটিভ ভিডিঅ' বনাওঁ চ' সেই উদ্দেশ্যতে এনেকুৱা ভিডিঅ'বোৰ বনাই আছোঁ বহুতে মোক কৈ আছিল আজি আগতে যে চিৰিয়াখানাত কিয় ভাল লাগে চিৰিয়াখানাই কৈ নাই তো অকল চিৰিয়াখানাখন দেখালোঁ ধেমালি কৰিলোঁ লগতে অলপ ইনফৰ্মেশ্যনো দিব চেষ্টা কৰিলোঁ আৰু চাওক পেলিকন ৰজি পেলিকন বগা এই গাইজ পেলিকন লাষ্ট অসমৰ সাধাৰণ সাপবোৰ দেখা মতে লিখা আছে চিনাই এইখিনি দিছে ৰাস্কেল ভাইপাৰ আৰু একদম সাপ চাবা কেনে গাইজ দেখা নাই মানুহ চকৰি ভেটি আছে ৰ'ব এইটো জলপহীয়া অজগৰ মানে আমাৰ ছাৰ ৰাইজ শুই আছে ছাৰে মানুহে সাপ চাবা ইমানকে আহিছে না আজিকালি চাচ বাহু মেৰা চাচ নাগিন নাগিন সেইকাৰণে ৰাইজ সাপ চাবা আহিছে মানুহ মাখান সাপ হৈ গৈছে দিনক দিনে মানে ময়ে গাইছ ইচ্ছা ধৰি বল পাইথন গাইছ এইটো হালদা এই স্কিন চেঞ্জ করছে কি 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 কয় কেচুয়ালি চেঞ্জ কৰা বুলি কয় কেচুয়ালি কেচুয়ালি এইবোৰ না কেচুলি কেচুলি চকৰি বেটি এই বুজিছে এইটো গাইজ যি বিগ আছে না চকৰি ভেটিৰ লগত পাংগা নালাগিব বিগ ইজ দা ডেঞ্জাৰাছ আবেলা কিন্তু মই দেখা নাই ফেন খানে চলি আছে এইটো গাইজ মুখখন মেলি আছে দেখছি চাৰ্কাছ দেখাব ৰ'ব এতিয়া দেখছো না সার্কাস ও ভাই এই কি স্যাটিসফাইং বে ও বাপরে বাপ মানুহে ইমান হেৰি পাৰফেক্ট কৰিব নোৱাৰে এতে এই সার্কাস দেখে আছিল ওরাংটাং ফল দেখা পাত দেখা গুটি আছে দেখা পাত আছে ও দেখা পাত মানে কেঁচা পাত চাগে গাইজ তো গাইজ এই যে আমি ভিতৰত যে দেখি যে আছিলোঁ এইটো বনাব মানে ফিউচাৰ প্লেন চিৰিয়াখানাখন পিছৰলৈকে এনেকুৱা হ'ব চাই লওক ভাই জলহস্তি ডিপাৰ্টমেণ্টটো চাওঁ কি ভাই হ'ব না হ'ব এতিয়া বাচ্চাৰ পাৰ্ট পাই গ'লোঁ কিন্তু এতিয়াও আমি বাচ্চা হেৰি কৰিম আৰু এইটো গাইজ নুফুল এ নগেন ভেলিয়া মানে বগেন ভেলিয়া আমাৰ কাৰণে নগেন ভেলিয়া বেলেগৰ কাৰণে বগেন ভেলিয়া চ' এতিয়া আমি বাচ্চাৰ উৎপাত দিম ৰ'ব আমিও নাই কি শুরু করতে हैं उत्पाद देखছি না गाइस বাচ্চা सब गाइस
তই কতি গেছি মই গাইস এ হ'ব দে কিমান বগেন বেলে ফটো তুই মই নুঠো গার্লফ্রেন্ড এটা ফটো ফটো কেনে তুমি নহলে এই চহৰত নুফুলে বগেন বেলিয়া মন নিচিনাকে ফটো উঠাবা বুলি কৈ দিয়া মন নিচিনাকে মানে ঐ গাইস কবার কিবা কয় গাইস নাপাই দে বলক সস্ত্রিবা যাও বল 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 উঠ 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 যা ভিডিও তো করবা যা না যা তার ভিডিও তো করবা গাইস করি চলবা ভিডিও গাইস সবে পোৱালিটো উঠবা চেষ্টা কৰি আছে সি যাই জাগা খাই আছে পুৰা 12 বছৰৰ বাচ্চা কেনে দেখাও বেছি গীতমে কে কবা ইয়াৰ ওপৰত মই নকওঁ 18 প্লাস হৈ যাব 18 প্লাস হৈছে অলৰেডি ইয়াৰ এতিয়া যদি কি বিয়া পাতে 7টা চলি হ'ব চলিক উঠাবা আৰি নিজে উঠি আছে নকওঁ দিয়ক আকৌ নকওঁ মই নকওঁ সঁচাকৈ নকওঁ এগলা চকৰাইছ এগলা তার হয় এগলা রিমোট কন্ট্রোল গাড়ি গাইছ ভালুক বনাইছে ভালুক পৰিৱেশ তন্ত্ৰৰ সংগ্ৰহালয় কিন্তু ইয়াত কেমেৰা নট এলাউড আপোনালোকে আহি নিজে চাব আমি এতিয়া আপোনালোকক 4 নম্বৰ জন্তুটো দেখাম জন্তুৱে মই যে কৈছিলো 4 নম্বৰ জন্তুটো দেখা পাইছো একদম লাষ্টৰ ফাইনেলত আপোনালোকক দেখাম মানে এইটো গাইছ সাসপেন্স হয় কেনে আমি একদম লাষ্টত দিম ये रहा राइस 4 নম্বৰ জন্তু দেখছি ইনভিজিবল মানে আপোনালোকে দেখা নাপায় কিন্তু আছে ইয়াৰ ভিতৰত বোটখানতো নাছিল বোটখানতো নাছিল পিঞ্জাৰতো নাই গাইছ এইটো 4 নম্বৰ জন্তু সো আজিলৈ ব্লগটো ইয়াত সামৰণি মাৰিলো যদি আপোনালোকৰ ভিডিওটো চাই অলপ ইনফৰমেটিভ বা ভাল লাগিল তেনে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব দিয়ক গাইছ ওয়াচ টাইম বহুত জৰুৰী হৈছে গাইছ তো ভিডিওটো সম্পূৰ্ণ চাইকেনে থ্যাংক ইউ হে গো মাৰু আৰু কালি ঈদৰ ভিডিও আহিছে ৰাইজ সো সেইটো চাব এইটো আশা থাকিল বাই বাই ৰাইজ